স্বাগতম টু ৰিকি ব্লগছ আৰু আশা কৰোঁ আপোনালোক সকলোতো ভালে আছে। তো আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হ'ল মানে এই যে যোৱা 7 তাৰিখৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁৱে যে মানে অহা 14 ছেপ্টেম্বৰ তাৰিখে সমদলৰ এখন মানে সেই আন্দোলন আছে আৰু সেই আন্দোলনত মানে মাথাৰ চুলি ফুৰাব পুৰুষসকলে। মানে কি মানিকপুৰ আই ঢুকাইছে সেইকাৰণে মাথাৰ চুলিটো ফুৰাব প্ৰথম ৰিজনটো হ'ল। আৰু গাইজ মানে ইয়াত মানে বহুত আমাৰ যিবিলাক মানিকপুৰ অঞ্চলৰ মানে মানিকপুৰ সমষ্টিৰ আণ্ডাৰত যিমানখন গাঁও আছে সকলো গাঁৱৰ ৰাইজে আহিব আজি এই অনুষ্ঠানত। তো আশা কৰোঁ আপোনালোক চাগে মোৰ ভিডিঅ'টো যাতে চাই থাকে। আৰু এতিয়া বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক ধন্যবাদ। আপোনালোকে যে মোক ছাপোৰ্ট কৰিছে ইমান দিন, 550 ছাবস্ক্ৰাইব যে মোক কৰি দিছে তাৰ বাবে বহুত ধন্যবাদ। আৰু আশা কৰোঁ আপোনালোক যাতে মোক আগুৱাই নিয়ে 1K কৰি দিয়ে। তো গাইজ এতিয়া বলক দেৰি নকৰোঁ নাকি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে ওলালোঁ আৰু সমষ্টি নিৰ্ধাৰণৰ মানে তাত কেনেকুৱা কাৰ্যসূচী চলি আছে তো আপোনালোকক দেখুৱাম। মানে তো এতিয়া বলক। আৰু সেই ভিডিঅ'টোতো কৈছোঁৱে 14 তাৰিখ আৰু আজি আহি গ'ল সেই 14 তাৰিখ। তেতিয়া বলক মানে সমষ্টি নিৰ্ধাৰণত আজি মানে যেনেকৰি হওক মানে যিমান কষ্ট কৰিব লাগে কৰিম আমাৰ মানিকপুৰ সমষ্টিটোৰ কাৰণে। তো গাইজ আপোনালোকে যাতে ছাপোৰ্ট কৰে। তো এতিয়া বলক ভিডিঅ'টো আমি মণ্ডলৰ কথা হৈ আছে সমষ্টিৰ কাৰণে মানে নিজৰ হেৰিটো মানে হেৰি কৰি আছে। কিমান মানুহ আহিছে মানে গোটেই অঞ্চলটোৱে আজি মানে উঠি আহিছে আৰু আছে আহিব। তো তাত মানে সেই চুলি ঘূৰা কাৰ্যসূচীটো হৈ আছে। মানে যে কৈছিল যে সমষ্টিৰ কাৰণে নিজৰ চুলি ঘূৰাব আৰু তাত হৈ আছে দেখালোৱে আপোনালোকক। দাদা গৰিয়া মৰিয়া না কোন সংগঠনৰ আপুনি? এনেকুৱা মানুহ ক'ত পাব ৰাইজৰ মানুহে মুদ্ৰণ কেতিয়া কৰে? তেতিয়া নিজৰ দেউতাসকলে মুণ্ডন কৰে। ঠিক একে মানিকপুৰ আমাৰ আই মাতৃ। মানিকপুৰ আজি সংগঠন আছে। মানিকপুৰ আজি প্ৰায় মৃতপ্ৰায়। মানিকপুৰক যাতে জীয়াই তুলিব পাৰোঁ, মানিকপুৰ সেইকাৰণে আমি সমূহীয়া আজি মুণ্ডন কাৰ্যসূচী লৈছোঁ। গতিকে আমাক উপজিলা দিয়া নাই, আমি অনুৰোধ কৰিছোঁ মানিকপুৰ সাব ডিভিজন আছিল, এই সাব ডিভিজনটো উঠি গ'ল। এতিয়া সাব ডিভিজন যদি উঠি যায় মানিকপুৰৰ অফিচবিলাক বেলেগত গুচি যাব। গতিকে সমষ্টি ওলাই ওৱাইছোঁ গতিকে যদি সমষ্টি ওৱাইছোঁ হয় তেতিয়াহ'লে আমাৰ পৰা অভয়াপুৰীলৈকে গুচি যাব। আৰু অভয়াপুৰী হৈছে আমাৰ মানিকপুৰৰ পৰা প্ৰায় 70-80 কিলোমিটাৰ। আমাৰ 90% খেতিয়ক মানুহে যেতিয়া অভয়াপুৰীত যাব লগা হয়, কিবা কামত যাব লগা হয়, তেতিয়াহ'লে তাতে দিনৰ খৰচ আছে, সময়ৰ খৰচ আছে আৰু লগতে টকাৰ খৰচ আছে। সেইকাৰণে এই মৃতপ্ৰায় মানিকপুৰক আমি যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আজি সমূহীয়া মুণ্ডন কৰিছোঁ। আৰু আই মাতৃ আই মানিকপুৰৰ কাৰণে আজি ৰাইজ ওলাই আহিছে। এইভাৱে দাদাক বহুত ভাল লাগিল। দাদা নিজৰ আইৰ কাৰণে যে মাথা মুণ্ডন কৰিছে, মানিকপুৰক নিজৰ আই বুলি ভাবিছে। ভাৱনা কৰিছ মানিকপুৰক উপজিলা ঘোষণা কৰক। এইখনে হ'ল আমাৰ মানিকপুৰৰ স্মৰণ পত্ৰ, মানে যিখন মানিকপুৰ উপজিলা সমিতিৰ দাবীত মানে ইমান দিন যে কষ্ট কৰি আছিল সেই কষ্টৰ ফলটো আজি দি দিব। আৰু অহা 16 তাৰিখ আৰু আছে। আমি যদি একো ফলাফল নাপাওঁ 16 তাৰিখ হ'ব। এতিয়া মানে স্মৰণ পত্ৰখন দিব ছাইডটো দিব।
এয়া স্মৰণ পত্ৰখন দি কাটি জমাই দিব পৰা যায়। আমাৰ চক্ৰীয় মুখীয়া বাইদেৱে আমাৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিছে আৰু ৰাইজক উদ্দেশ্যে হৈছে তাৰ বাবে মই অভিনন্দন জনাইছোঁ। আৰু উপজিলা ঘোষণাৰ পাছত যি মানিকপুৰ অঞ্চলত এই সমদল আৰু প্ৰতিবাদ অৰ্গেনাইজ কৰা হৈছে তাৰে ক্ষেত্ৰত মই আজি মেমৰেণ্ডামখন ৰিচিভ কৰিছোঁ আৰু মই অনাৰেবল CMৰ চেনেলৰ থ্ৰুৱেদি মই পঠিয়াই দিম আৰু মই ভাবিছোঁ যে চৰকাৰেও চকু দিব কথাটোত আপোনালোকে যি দাবী ৰাখিছে। নমস্কাৰ। তো গাইজ এতিয়া মানে বহুত গৰম লাগিল আৰু আহিলোঁ সেই সমদলৰ পৰা আৰু মেইন যুক্তিটো হ'ল মানে সমদলৰ পৰা মেইন দুটা যুক্তি আছে। তো প্ৰথম যুক্তিটো হ'ল যে আমাৰ মানিকপুৰ সমষ্টি আৰু মানিকপুৰ উপজিলা ঘোষণা কৰিছিল অসম চৰকাৰে আৰু সেই ঘোষণা কৰাৰ পিছতো আমাৰ মানিকপুৰ যিটো সমষ্টি আৰু যিটো উপজিলা আছিল সেই উপজিলাটো মানে আমাৰ পৰা কাঢ়ি নিল। মানে এনেকুৱা হৈছে গাইজ মানে আমাক খাব দি আৰু আমাকে আৰু বমি কৰা সেনেকুৱাই হৈছে। তো এতিয়া আৰু দ্বিতীয় বস্তুটো হ'ল মানে যে ছিজন গ্ৰাম আৰু অভয়পুৰী সমষ্টি পোনপ্ৰথমে আমাৰ মানিকপুৰ ৰাইজসকল বহুত কৃষক লোক আছে ইয়াত। মানে যেতিয়া ছিজন গ্ৰাম বা অভয়পুৰীত যাব তো বহুত টকা খৰচ হ'ব, গাড়ীৰ ভাড়া আছে, খোৱা আছে, তেল আছে আৰু বৰ্তমানটো জানে যে বহুত মানে টেক্স কিবা কিবি লয়। তো গাইজ সেই কৃষক লোকসকলে কেনেকৈ যাব সেই কথাটো মানে অসম চৰকাৰে আমাৰ ভাবিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই আমাক ছাপোৰ্ট কৰিব আমি ভাবিছোঁ আৰু সেইকাৰণে আজি মানে আমাৰ CEO বাইদেউৰ হাতত এখন স্মৰণ পত্ৰ দিছোঁ। এই পত্ৰখনত মানে উপজিলাৰ দাবীত কিবাকিবি লিখা আছে আৰু তাত লিখা আছে আৰু আমি আশা কৰোঁ আমাৰ সেই পত্ৰখন যাতে হয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে গ্ৰহণ কৰে আৰু আমাক অতি সোনকালে আমাক যাতে উপজিলাটো যাতে আমাৰ উপজিলা আৰু সমষ্টিটো যাতে আমাক দিয়ে। তো আমি সেইটোৱে আশা কৰোঁ। তো আজিৰ গাইজ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো লাইক কৰিব, কমেণ্টত জনাব আৰু এই ভিডিঅ'টো এইখিনিতে সামৰণি জনাৰ আগত মানে অহা 16 তাৰিখ শনিবাৰে 3 বজাত এখন আৰু সমদলৰ মানে মিটিং হ'ব। তো তাত সকলোৱে যাতে আহে তো আশা থাকিল। ধন্যবাদ।